নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ধৰ্মমূলক ভিডিঅ'লৈ মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, অহা জনম কৰ্মফল হিচাপে পোৱা যায়। আপুনি যেনেকুৱা কাম কৰিবা তেনেকুৱাই জনম পাবা। গৰুৰ পুৰাণৰ মতে প্ৰত্যেক জীৱৰেই পুনৰ্জনম হয়। প্ৰিয় দৰ্শক, আপুনি যদি ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত হয় তেতিয়াহ'লে কমেণ্ট বক্সত গৈ জয় শ্ৰীকৃষ্ণ লিখিবলৈ নাপাহৰিব। গৰুৰ পুৰাণৰ হিচাপত মনুষ্যই কি জনম পাব সেয়া সকলো পূৰ্বজনমৰ কৰ্মফলৰ ওপৰত নিৰ্ভৰ কৰে। আগৰ জনম আৰু পিছৰ জনমৰ কথা জানিবলৈ অধিক মানুহে আগ্ৰহ হৈ থাকে। অহা জনমত মই আকৌ মানুহ হৈ জন্ম ল'ম নে পশু হৈ জন্ম ল'ম নে কিবা পোক পতংগ হৈ জন্ম ল'ম, এই কথা নিশ্চয় মনলৈ আহে। কিছুমানে এইটোও ভাবে যে মই ল'ৰা হৈ জন্ম ল'ম নে ছোৱালী হৈ। হিন্দু ধৰ্মৰ মতে যাৰ জন্ম হৈছে তাৰ মৃত্যু অনিবাৰ্য। কিন্তু আপুনি জানেনে যে মনুষ্য মৰাৰ পিছত কিহৰ গৰ্ভত জন্ম লয়? বন্ধু বান্ধৱী, গৰুৰ পুৰাণ হিন্দু ধৰ্মৰ মহাপুৰাণৰ ভিতৰত এখন। ইয়াত জন্ম, মৃত্যু আৰু মৃত্যুৰ পিছৰ ঘটনাৰ বিস্তাৰপূৰ্বক বৰ্ণনা পোৱা যায়। এই পুৰাণত এনেকুৱা বহুতো কথা কোৱা হৈছে যে এই কথা মানি চলিলে ব্যক্তি নিজৰ জীৱনৰ স্থিতি শুধৰাব পাৰে। পুৰাণৰ ভিতৰত এই গৰুৰ পুৰাণ অতি মহত্বপূৰ্ণ। গৰুৰ পুৰাণত ভগৱান বিষ্ণু আৰু গৰুৰ পক্ষীৰ মাজত হোৱা কথা বতৰা কোৱা হৈছে। লগতে ইয়াত মানুহৰ চৰিত্ৰৰ কথাও কোৱা হৈছে। ঈশ্বৰৰ দৃষ্টিত যি ভাল কাম হয় তাক পুণ্য আৰু যি বেয়া কাম হয় সেইবিলাকক পাপ বুলি কোৱা হয়। গৰুৰ পুৰাণত উল্লেখ পোৱা যায় যে মানুহে পৃথিৱীত যি পাপ কাম কৰে সেই পাপবোৰ যেনেকুৱা পাপ কৰে সেই হিচাপত সাজা পোৱা যায়। গৰুৰ পুৰাণৰ মতে যি মানুহে ভাল কাম কৰে তেওঁ স্বৰ্গত জাগা পায়। বেয়া কাম কৰাসকলে নৰকত পাপৰ প্ৰায়শ্চিত্ত ভুগিব লগা হয়। আৰু আজি মই ইয়াৰ বিষয়ে ক'বলৈ গৈ আছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব, যাতে আমি দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই থাকে। বন্ধু বান্ধৱী, কুকুৰ, মেকুৰী, সাপ, বান্দৰ, গৰু, ছাগলী, পোক পতংগ, পশু পক্ষী, গছ লতা, মহিলাৰ জন্ম ইত্যাদি প্ৰত্যেক পাপী মানুহৰ জন্ম হয়। ইয়াত আগতে এইটো জানি লোৱা উচিত যে সঁচাকৈ জীৱৰ পুনৰ্জন্ম হয় নেকি। কেতিয়াবা ল'ৰা ছোৱালীৰ জন্ম হ'লে কিছুমান ল'ৰা ছোৱালীৰ দোষ পোৱা যায় যে কেতিয়াবা কিন্নৰৰ জন্ম লৈ আহে, নহ'লে কিছুমানৰ কিবা নহয় কিবা শাৰীৰিক দোষ হৈ জন্ম লাভ কৰে। কিছুমানৰ জন্ম পৰাই কণা, মৰা, বোবা হৈ জন্ম হয়। হিন্দু শাস্ত্ৰৰ মতে পূৰ্বজন্মৰ কৰ্মফলৰ বাবেই কিছুমান ল'ৰা ছোৱালীয়ে এনেকুৱা জন্ম লাভ কৰে। গৰুৰ পুৰাণত লিখা আছে যে পঞ্চপাণ্ডৱৰ বেলেগ বেলেগ ঘৰত জন্ম নিজৰ নিজৰ কৰ্মফল হিচাপে হৈছিল। গৰুৰ পুৰাণত বিস্তাৰপূৰ্বক লিখা আছে যে যেতিয়ালৈকে শিশু মাকৰ গৰ্ভত থাকে তেতিয়ালৈকে তেওঁৰ আগৰ জন্মৰ কথা সকলো মনত থাকে। তেওঁ তেতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যে এই জন্মত তেওঁ সৎকৰ্ম কৰিব আৰু ভগৱানৰ নাম কীৰ্তন কৰি থাকিব। যেতিয়া শিশু পৃথিৱীত জন্মগ্ৰহণ কৰে তেতিয়া ভগৱানে তেওঁৰ আগৰ জন্মৰ স্মৃতি শেষ কৰি দিয়ে আৰু তেতিয়া পৃথিৱীত আহি এনেকুৱা মায়ামোহৰ লোভত পৰি ভগৱানৰ কাৰণে তেওঁৰ সময় নোহোৱা হৈ যায়। আহক আচল কথালৈ আহক। কি কৰ্মৰ পাপৰ ফলত বেলেগ বেলেগ গৰ্ভত জন্ম লাভ কৰে? প্ৰথমে কাছৰ জন্ম। মাতা পিতাক কষ্ট দিলে, ভাই ভনীক প্ৰতাৰণা কৰা মনুষ্য কাছৰ গৰ্ভত জন্ম লাভ কৰে। বন্ধু বান্ধৱী, কাছৰ জীৱনকাল বহুত দীঘল হয়। ইয়াৰ জীৱনকাল 200ৰ পৰা 300 বছৰৰ ভিতৰত হয়। অৰ্থাৎ ইয়াৰ পাপৰ সাজা বহুত দীঘল আৰু কঠিন হয়। মহিলাৰ জীৱন কোনে পায়? গৰুৰ পুৰাণৰ মতে যেতিয়া আত্মাই নতুন জন্ম লাভ কৰে, জন্ম পুৰুষৰ বা মহিলাৰেই হওক, আত্মাই সেই শৰীৰৰ অনুৰূপ ব্যৱহাৰেৰে কাম কৰিব লগা হয়। শৰীৰৰ যোগেদি কাম কৰিয়েই এটা আত্মাই জন্মৰ উদ্দেশ্যৰ সাৰ্থকো বনাব পাৰে নাইবা নিৰৰ্থকো বনাব পাৰে। ভাল কাম কৰি আত্মাই মুক্তিৰ পথলৈ আগবাঢ়িব পাৰে আৰু বেয়া কাম কৰি তেওঁৰ ভৱিষ্যত নৰকৰ দুৰ্গম পথ পাব পাৰি। যদি কোনোবা পুৰুষে মহিলাৰ আচৰণ কৰে, স্বভাৱ মহিলাৰ দৰেই একে হয়, তেনেকুৱা পুৰুষে অহা জন্মত স্ত্ৰীৰ ৰূপত জন্ম লাভ কৰে। বান্দৰৰ জনী। কোনোবাই যে বাৰে বাৰে মনুষ্যৰ জন্ম লাভ কৰিব সেয়া নহয়, কাৰণ জীৱন মৰণ আৰু অহা জন্ম সকলো নিজৰ কৰ্মৰ ফলৰ ওপৰত নিশ্চিত হয়। বন্ধু বান্ধৱী, ধৰ্মগ্ৰন্থত পাপ পুণ্য আৰু ইয়াৰ কৰ্মফলৰ কথা কোৱা হৈছে। গৰুৰ পুৰাণত মানুহৰ প্ৰত্যেক কৰ্মৰ হিচাপ কিতাপ দিয়া হৈছে। কৰ্মৰ হিচাপ মতে তেওঁৰ পাপ পুণ্যৰ নিৰ্ধাৰণ আৰু মৰাৰ পিছত অহা জন্ম কিহৰ জন্ম পাব সেয়া কোৱা হৈছে।
যি মানুহে চুৰি ডকাইতি লুটপাট জানুৱাৰ মাৰা আৰু চিকাৰ কৰি পৰিয়াল চলায় তেওঁ অহা জন্মত পশু পক্ষী নাইবা জানুৱাৰৰ জন্ম লাভ কৰে। গৰুৰ পুৰাণৰ মতে যি ব্যক্তি মৃত্যুৰ সময়ত ভগৱানৰ নাম লয় তেতিয়া ভগৱানে তেওঁৰ মুক্তিৰ মাৰ্গ খুলি দিয়ে। ভগৱানে এই কাৰণেই মুক্তিৰ মাৰ্গ খুলি দিয়ে যে শাস্ত্ৰত মৰাৰ সময়ত ৰাম নাম লোৱাটো মহত্বপূৰ্ণ বুলি কোৱা হৈছে। বন্ধু বান্ধৱী, গাধৰ জন্ম কোনে লাভ কৰে? গৰুৰ পুৰাণৰ অনুসাৰ যদি আপোনাৰ অন্তৰংগ বন্ধু সত্যবন্ধুক অপমান কৰা তেতিয়া আপুনি গাধৰ জন্ম লাভ কৰিবা। গাধাৰ জীৱনকাল 25ৰ পৰা 30 বছৰ হয়। যদি আপোনাৰ পাপ ক্ষমাৰ যোগ্য হয় তেতিয়া কৰ্মফল হিচাপে গাধাৰ জনিৰ পৰা সোনকালে মুক্তি হৈ এটা সাধাৰণ মৃত্যু ভোগ কৰিব লাগিব। এতিয়া হওক কুকুৰৰ জন্ম কোনে পায়? বন্ধু বান্ধৱী, গৰুৰ পুৰাণত জীৱই কৰা পাপৰ কি পাপ কৰিলে কি সাজা পায় তাৰ বিষয়ে ভগৱান বিষ্ণুই বিস্তাৰভাৱে কৈ থৈ গৈছে। ধৰ্মক অপমান কৰা, পূজা পাঠ নকৰা, যিয়ে ধৰ্ম বেদ পুৰাণ ধৰ্মগ্ৰন্থৰ অপমান কৰে, সদায় ধৰ্মৰ বিৰোধ কৰে, ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাভাৱ নাৰাখে, তেনেকুৱা ব্যক্তি গৰুৰ পুৰাণৰ মতে অহা জন্মত কুকুৰৰ জন্ম পায়। কিৰা মকৰাৰ জন্ম। বেলেগক নিন্দা কৰি থকা, আনৰ বেয়া কথা কৈ ফুৰা ব্যক্তি কিৰা মকৰাৰ জন্ম লাভ কৰে। এই জন্মত যিমানেই প্ৰতিভাশালী নোহোৱা কিয়, যিমানেই পাৰদৰ্শী গুণৱান নোহোৱা কিয় কেতিয়াও সন্মান নেপায়। উদাহৰণস্বৰূপে এটা পোক লোৱা। পোক তলত পৰে আৰু মঞ্জিললৈকে গৈ পায়, তথাপি কিন্তু সন্মান নেপায়। আমি সকলোৱে বেলেগ বেলেগ গৰ্ভত তেতিয়ালৈকে জন্ম লৈ থাকিব লাগে যেতিয়ালৈকে মুক্তিপ্ৰাপ্ত নহয়। যি ব্যক্তি ধাৰ লোৱা পইচা ঘূৰাই নিদিয়ে তেওঁ মকৰাৰ জন্ম লাভ কৰে। জনীৰ জীৱনকাল কিমান দীঘল হ'ব সেইটো ব্যক্তিৰ কৰ্মফলৰ ওপৰত নিৰ্ভৰ কৰে। গন্ধ থকা পদাৰ্থ চুৰি কৰা ব্যক্তি চিকাৰ জন্ম পায়, কিন্তু যদি অপৰাধ চুৰিতকৈ ডাঙৰ হয় তেতিয়া ইয়াতকৈ কষ্টদায়ক জন্ম লাভ কৰে। সিহঁতে ফেঁচাৰ জন্ম পায়। বন্ধু বান্ধৱী, যি ব্যক্তি চালাকি কৰি আনক মূৰ্খ সজাই ঠগাই খায় আৰু সিহঁতৰ লাভ উঠাই থাকে এনেকুৱা মানুহ নৰকত স্থান পায় আৰু এনেকুৱা লোকে ফেঁচাৰ জন্ম লাভ কৰে। যি ব্যক্তি আনৰ পত্নীৰ লগত সম্বন্ধ বনায় সেই ব্যক্তি নৰকত যাব লগা হয়। গৰুৰ পুৰাণৰ মতে এনেকুৱা পুৰুষক নৰকত গৈ বহুত কষ্ট ভোগ কৰিব লগা হয় আৰু এটাৰ পিছত এটা বেলেগ বেলেগ গৰ্ভত জন্ম লাভ কৰে। তেওঁ প্ৰথমতে ফকৰা ছাগলী হৈ জন্ম লয়, তাৰ পিছত কুকুৰৰ জন্মৰ নিচিনা বহুকেইটা জন্মৰ কষ্ট উঠাব লগা হয়, তাৰ পিছত আকৌ মনুষ্যৰ জীৱন প্ৰাপ্ত কৰে। এনেকৈ মহিলাই যদি পৰপুৰুষৰ লগত সম্বন্ধ বনায় সেই মহিলাই নৰকৰ যাতনা ভোগ কৰিব লগা হয় আৰু এনে মহিলা অহা জন্মত জেঠী সাপ আদিৰ জন্ম পায়। যদি কোনোবা ব্যক্তি কোনোবা মহিলাৰ লগত জবৰদস্তি সম্বন্ধ বনায় অৰ্থাৎ বলৎকাৰ কৰে তেনেকুৱা পুৰুষে বহুকেইটা জনীত জন্ম লাভ কৰি পুনৰ কিন্নৰ হৈ মনুষ্য জীৱন প্ৰাপ্ত কৰে। বন্ধু বান্ধৱী, গালিগালাজ কৰা ব্যক্তি অহা জন্মত কিহৰ জন্ম লাভ কৰে? ধৰ্মগ্ৰন্থত কোৱা হৈছে যে মানুহৰ কণ্ঠত মা সৰস্বতীয়ে বাস কৰে। সেইবাবে যি ব্যক্তিৰ বাণীত মধুৰতা নাথাকে আৰু যিয়ে আনক ভালে বেয়াই গালিগালাজ কৰি থাকে, গৰুৰ পুৰাণৰ মতে তেনে ব্যক্তি অহা জন্মত পঠা ছাগলীৰ ৰূপত জন্ম লাভ কৰে। যি মানুহে মহিলাৰ হত্যা, গৰ্ভপাত নাইবা গাই গৰুৰ হত্যা কৰে তেওঁ অহা জন্মত কুঁৱাৰা জন্ম লাভ কৰে। গৰুৰ পুৰাণৰ মতে যি ব্যক্তি মৃত্যুৰ সময়ত ভগৱানৰ নাম লয় সেই ব্যক্তিৰ বাবে ভগৱানে মুক্তিৰ মাৰ্গ খুলি দিয়ে। যি ব্যক্তি নিজৰ ডাঙৰ ভাইক অপমান কৰে, সমাজৰ আগত তেওঁৰ মান সন্মান হানি কৰে, সেই ব্যক্তিয়ে পক্ষীৰ জন্ম লাভ কৰে। সেইজনীত তেওঁ 10 বছৰলৈকে কষ্ট কটাব লগা হয়। গৰুৰ পুৰাণৰ মতে আনৰ ভাল চিন্তা কৰা, ধৰ্মক আদৰ কৰা, ধৰ্মক বিশ্বাস ৰখা, পশুৰ লগত প্ৰেম ভাল পোৱা ৰখা, মাতা পিতাক সন্মান কৰা, গুৰুদেৱৰ কথাৰ মাৰ্গত অনুশীলন কৰা ব্যক্তি স্বৰ্গত যায় আৰু নিজৰ কাৰণে মুক্তিৰ দুৱাৰ খুলি লয়। মাছ খোৱা মানুহৰ অহা জন্মত অংগৰ সমস্যা হয়। মদিৰা বা মদ খোৱা মানুহৰ দাঁত কলা হয়। ব্ৰাহ্মণে যদি জিভাৰ সোৱাদৰ বাবে খাব নলগা বস্তু খায় পেটত পানী ভৰি যোৱা, পেট ফুলা বেমাৰ হয়। আনৰ কথা নাভাবি মিঠা খোৱা মানুহৰ গলৰ বেমাৰ হৈ থাকে। ৰাতিৰ সময়ত দান দিব নলগা বস্তু দান দিলে কুণ্ঠৰোগ হয়। বন্ধু বান্ধৱী, এই সকলো কথা শুনাৰ পিছত আপোনাৰ মনত নিশ্চয় প্ৰশ্ন উদয় হৈছে যে যদি আমি আমাৰ কৰ্মফলৰ সাজা নৰকত ভুগিবই লাগে তেতিয়াহ'লে তাৰ পিছতো কিয় আমি মনুষ্য জীৱন নাপাওঁ? এই প্ৰশ্নৰ উত্তৰ ভগৱান বিষ্ণুই তেওঁৰ বাহন পক্ষীৰাজক স্পষ্টকৈ কৈ থৈ গৈছে
আহক জানি লওঁ ভগৱান বিষ্ণুই কি কৈছে। কিছুমান জীৱাত্মাৰ কৰ্ম ইমানেই বেয়া হয় যে জীৱাত্মাক তাৰ ফল নৰকত ভোগ কৰিবই লগা হয়, কিন্তু তথাপিও অহা জন্মতো সেই পাপৰ ফল ভোগ কৰিব লগা হয়। যেনে কোনো মহিলাৰ লগত দুষ্কৰ্ম কৰা লোকৰ আত্মা অহা জন্মত কিন্নৰৰ ৰূপত জন্ম হয়। ইয়াক আমাৰ ধৰ্মগ্ৰন্থৰ কৰ্মফলৰ সিদ্ধান্ত বুলি কোৱা হয়। যেনেকুৱা কৰিবা তেনেকুৱাই ভৰিবা। আপোনাৰ পাপ যদি বেছি হয় তেতিয়া সাজাও দীঘলীয়া হ'ব আৰু সেই সাজা অত্যন্ত দুখদায়ক হ'ব। যদি পাপ কম হয় সাজাও কম হ'ব। আপুনি মনুষ্যৰ জীৱন ল'ব খুজিলে নাইবা জীৱন মৃত্যুৰ চক্ৰৰ পৰা মুক্তি পাব খুজিলে তেতিয়াহ'লে এই জন্মত ভাল কাম কৰি যাওক আৰু ভগৱানক ভক্তি কৰক। বন্ধু বান্ধৱী ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাব নাপাহৰিব। ধন্যবাদ।